Hello everyone, good afternoon. কি খবৰ সকলোৰে চাগে ভালেই নহয় জানো আপোনালোকৰ আজি ভিডিঅ' এটা বোলো আৰম্ভ কৰোঁ আজি দিনটো কি কৰোঁ সেয়া আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু লগতে আমাৰ আজি আলহী অহা কথা আছে ওচৰৰে বেছি দূৰ নহয় সেইকাৰণে বোলো আজি ব্লগ এটা ষ্টাৰ্ট দিওঁ বহুত দিন আচলতে কি দিওঁ একো ভাবিয়ে পোৱা নাই সেইকাৰণে বোলো আজি ভিডিঅ' এটাকে আৰম্ভ কৰিছোঁ দিনটো কি কৰোঁ সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ছোৱালী স্কুলৰ পৰা আহিলে যিহেতু ছোৱালী 11:30 ছুটি দিয়ে 8টাতে যায় তাই এতিয়া বাথৰুমত গা ধুই আছে দেই পুৰা গানে সেয়া আপোনালোকক এতিয়া আলহী আহিলে আপোনালোকক পিছত লগ পাম বাৰু আৰু আজি জিমিকো পুৰা গা পা ধুৱাই আজৰি কৰি দিলে দেই গা পা ধুৱাই তেওঁ গ'ল আমাৰ এখেতে গা ধুৱাই দিলে তাই আজি গা ধুৱাই দিলে যে খুব ফূৰ্তি পাইছে একদম ইফালে দৌৰি ফুৰিছে আপোনালোকক দেখাম বাৰু তাৰপাছত সেয়া আলহী আহিলে আপোনালোকক দেখাম কি কৰোঁ আজি দিনটো সেয়া আপোনালোকে চাই থাকিব শেষলৈকে আৰু এইজোপা মানি প্লেণ্ট বাহিৰতে আছিলে মই ভিতৰলৈ আনি থৈ দিলোঁ এই চকীখনতে এনেই আছে চকীখন মানে এনেকুৱা চকী বহুত আছে কেইবাখনো আছে সেইকাৰণে যিহেতু এনেকৈ জাপি থোৱা আছে সেইকাৰণে চকীখনতে এই মানি প্লেণ্টজোপা এনেকৈ থৈ দিছোঁ আৰু এইপিনে এডাল মাৰি এনেকৈ দি দিছোঁ বগাবৰ কাৰণে বাহিৰত বহুতখিনি মানি প্লেণ্ট আছে ডালবিলাক পূৰা এতিয়া ডাঙৰ হৈছে সেইকাৰণে ইয়াৰ পৰা মই এনেকৈ কাটি বটলত ভৰাই থৈ দিওঁ পানী দি পিনি তাৰপিছত এইজোপা মই ডাঙৰ হৈছিলে শিপা ওলাইছিলে কাৰণে এতিয়া শিপা ওলোৱাৰ পাছত মই এনেকৈ টাবত ৰুই দিলোঁ আৰু এইফালে ছোৱালী আহি গ'ল দেই দেখাই দিওঁ নি যা কাপোৰ পিন্ধাকৈ যোৱা এনেকৈ নেদেখা যোৱা আৰু এইটো যে লাকি বেম্বৰটো কি কাৰণে জানো এনেকৈ লেৰেলি গৈছে এই পাতখিলা চাওক এই লেৰেলি গৈছে ওপৰখিনি ভাল এনেকৈ আগটোহে এনেকৈ লেৰেলি বেয়া হৈ গৈছে কিয় বা হৈছে এতিয়া আপোনালোকে জনাবচোন বাহিৰতো দুদিনমান উলিয়াই থৈ দিছিলোঁ এনেকুৱা হোৱাৰ কাৰণে আকৌ ভিতৰলৈ লৈ আহিলোঁ বাহিৰত এজোপাও আছে সেইজোপাও হৈছে মানে কিয় বা হৈছে এয়া এনেকৈ তাৰপাছত আৰু এইটো এটা এয়া চাওক এইটো মই এনেকৈ ডাল কাটি আনি পিনি এনেকৈ পানীত এইটো হেৰিয়ৰ আছিলে টমেট' চচৰ এনেকৈ মই ইয়াত ভৰাই থৈ দিছোঁ বটলত কেনেকুৱা লাগিছে ক'ব এইটো এনেকৈ ভৰাই থৈ দিছোঁ আজি টিফিনটো খালে নাই চাওঁ দেই সদায় টিফিন মানে তাই দিলেও ঘূৰাই আনে আজি টিফিনটো মই চোৱাই নাই স্কুলৰ পৰা অহাৰ পাছত এইটো তুমি আজি নাখালা নি হে কি আহিছে টিফিন নাখালা তেনেকুৱা দুটা দি পঠিয়াইছিলোঁ এটা খালে এটা নাই খোৱা এইফালে চাওক ছোৱালী আৰু এইফালে চাওক জিমি কি কৰি আছে চুপতি নমাই দিয়া বেবী নমাই দিয়া দেখিছা নাই নমাই দিয়া আহা জিমি আহা জিমি আহা চাওক তাইৰ লগত চুপতি কৰিব লাগে নকৰিবা এইফালে আলহী আহিলে দেই চাহ তাহ খাই বৈ আজৰি হ'লোঁ কিন্তু ভিডিঅ' কৰিবলৈহে থাকি গ'ল আৰু এতিয়া শেষত আন্ধাৰে হ'ব পোহৰটো ইমান বেছি পোৱা নাই এয়া ওচৰৰে হয় দেই বৌ নমস্কাৰ আৰু বৌভাগৰ ইউটিউব চেনেল এটা আছে দেই নতুনকৈ খুলিছে এতিয়া পৰিচুতীয়া বুলি আছে আপোনালোকে গৈ চাবগৈ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে মানে তাৰপিছত এইফালে আমাৰ জিমিয়ে পূৰা চিঞৰি আছে চাহ তাহ খাই বৈ আজৰি হৈ এতিয়া বহি আছোঁ এইপিনে ল'ৰাটোৰ ছোৱালীজনী পূৰা বাহিৰত খেলি আছে আপোনালোকক দেখাই আছোঁ বাৰু দেই চাওক পূৰা খেলিছে কি দিছা সেয়া
বেজি দিছা বাবা খাবলৈ ভাল নালাগিব চান তুমি কি খাই আছা দেখাই দে চানা জিমি ক'ত গ'ল জিমিয়া চুকিলো আজি ৰাতিৰ সাজত আছে এয়া মাছ এইখিনি মই ফ্ৰাই কৰিবলৈ এনেকৈ নিমখ হালধি লগাই থৈ দিছোঁ আৰু মই এইপিনে ঘৰৰে ভোল যিহেতু ঘৰলৈ যে গৈছিলোঁ সেইদিনা সেই ঘৰৰ ভোল আনি থৈছিলোঁ তাৰপিছত এইটো কিনা হয় দেই আৰু এটা বিলাহী লগতে ইয়াতে আলু এটা দি দিম আৰু এখন কেৰাহী পাতি থৈছোঁ মই এতিয়া ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম আৰু মাছৰ ভিডিঅ' আপোনালোকক মই আগতে এইটো ভোলৰ লগত বনোৱা মই মাছৰ ভিডিঅ' আগতে ৰেচিপি দি থৈছোঁ আপোনালোকে চাব মই আকৌ বাৰে বাৰে একেটা ভিডিঅ'কে দি নাথাকোঁ সেইকাৰণে নাই দিয়া আৰু দেই পিছত আপোনালোকক ভালদৰে যেতিয়া বেলেগ ডিজাইনত বনাম তেতিয়া আপোনালোকক দেখাম বাৰু